পত্নীৰ প্ৰতি বেছি মুখ ৰাখিব কিয় নালাগে। আজিৰ এই ভিডিঅ'টো এটা অতি প্ৰেৰণাদায়ক ভিডিঅ'। এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি কেতিয়াও দুখীয়া হৈ আৰু থাকিব নালাগে। কেতিয়াও কোনোদিন আপুনি নিৰাশ নহয়। যি কামনা কৰে আপুনি সেইখিনি পাব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। যি মানুহে নিজৰ পত্নী প্ৰেয়সীৰ প্ৰতি মুখ ৰাখে সেইসকলে এই ভিডিঅ'টো এবাৰ চাব। আমি এইটো কেতিয়াও নকওঁ আপুনি পত্নীক প্ৰেম নকৰিব, প্ৰেম কৰক। কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত আজি বহু কথাই আপোনাৰ ফটফটীয়া হৈ পৰিব। আজি আমি যিটো কাহিনী প্ৰস্তুত কৰিছোঁ সেই কাহিনীটো তুলসী দাসৰ কাহিনী। তুলসী দাসৰ নাম নিশ্চয় সকলোৱে শুনিছে। তেওঁ বহুত ডাঙৰ সন্ত আছিল। ৰামচৰিত মানস তেওঁৰে সৃষ্টি। তুলসী দাসৰ জীৱন এসময়ত সাধাৰণ মানুহৰ দৰে আছিল। সামান্য ডেকা হোৱাৰ সময়তেই বিয়া পাতি দিয়া হৈছিল তুলসী দাসক। তুলসী দাসৰ পত্নীৰ নাম ৰত্নাৱলী। বিয়াৰ পিছত পত্নী ৰত্নাৱলীক পাগলৰ দৰে ভাল পাবলৈ ধৰিলে তুলসী দাসে। যেতিয়াই গোটেই দিন গৰু চৰাই আহি ঘৰত নিজৰ পত্নীক নাপায় তেতিয়া বহুত বেছি চিন্তা হৈ যায় তুলসী দাসৰ। ঘৰত পত্নীক নাপায়, চাৰিওফালে বিচাৰি থাকে তুলসী দাসে। যেতিয়া পত্নীক বিচাৰি পায় তেতিয়াহে শান্তিৰে তেওঁ এটা উশাহ ল'ব পাৰে। যেতিয়াই তেওঁ গৰু চৰাবলৈ যায় তেতিয়াই অনবৰতেই পত্নীৰ নামেই উচ্চাৰণ কৰি থাকে। দিনৰ দিনটো পত্নীলৈকে মনত পৰি থাকে তেওঁৰ। এদিন গৰু চৰাই সন্ধিয়া তুলসী দাস যেতিয়া ঘৰলৈ আহিল তেওঁক পত্নী ৰত্নাৱলীয়ে ক'লে, স্বামী, উৎসৱৰ দিন চমু চাপি আহিছে। সকলোকে নিজৰ নিজৰ ককায়েক ভায়েকে ঘৰলৈ নিবলৈ আহিছে। ময়ো এবাৰ ঘৰলৈ যাব লাগিছিল। পত্নী ৰত্নাৱলীৰ এই কথা শুনি তুলসী দাসে ক'লে, প্ৰিয়ে, তুমি যদি মোক এৰি গুচি যোৱা মই কেনেকৈ থাকিম, কাৰ সৈতে থাকিম? তোমাৰ অবিহনে দেখোন মই এটা পলো থাকিব নোৱাৰোঁ। ৰত্নাৱলীয়ে ক'লে, স্বামী, কেইদিনমানৰহে কথা, কেইদিনমান থাকিতো মই আকৌ আহিমেই। আপুনি কোনো চিন্তা নকৰিব। ফূৰ্তি মনেৰে দিনটো গৰু চৰাব আৰু ৰাতি ধুনীয়াকৈ খাই বৈ শুই যাব। মই সোনকালেই ঘূৰি আহিম। পত্নীয়ে যেতিয়া বহুত বেছি যাব খুজিছিল তুলসী দাসে যাবলৈ দিলে পত্নীক। স্বামীৰ আজ্ঞা পাই মাকৰ ঘৰলৈ গ'ল ৰত্নাৱলী। পত্নী গুচি যোৱাৰ পিছত দিনৰ দিনটো পত্নীৰ নামেই লৈ থাকে তুলসী দাসে। ৰত্নাৱলী, ৰত্নাৱলী, ৰত্নাৱলী। এনেকৈয়ে দিনটো পাৰ হয়। গৰু চৰাই যেতিয়া তুলসী দাস সন্ধিয়া ঘৰলৈ আহে ঘৰৰ দুৱাৰ বন্ধ হৈ থাকে। তুলসী দাসে পত্নীৰ নাম লৈ মাতে, কিন্তু ৰত্নাৱলী নাই। তেওঁতো মাকৰ ঘৰলৈ গৈছে। পত্নীক নেদেখি তুলসী দাসৰ মূৰ গৰম হৈ যায়। পত্নীৰ বাদে তেওঁ একোৱেই নেদেখে। পত্নীৰ অবিহনে এক বিন্দু শান্তি নোহোৱা হ'ল তুলসী দাসৰ। দৰজাখন যেনে তেনে খুলি ঘৰৰ ভিতৰলৈ সোমাই যায় তুলসী দাস। ঘৰৰ ভিতৰত তেওঁ একোৱেই দেখা নাপায়, কেৱল পত্নীকহে দেখে। তেওঁ টোপনি নোহোৱা হ'ল। চকুৰ সন্মুখত কেৱল তেওঁৰ পত্নীৰ ছবিখনেই ভাহি আহিবলৈ ধৰিলে। তেনেকুৱাতে বৰষুণ আহিবলৈ ধৰিলে। সেই বৰষুণতেই তুলসী দাসে পত্নীক লগ পাবলৈ ব্যাকুল হৈ পৰিল। পত্নীৰ কথা ভাবি ভাবিয়েই তেওঁ ঘৰৰ দুৱাৰ বন্ধ কৰিলে আৰু পত্নীক লগ পাবলৈ ওলাই আহিল। তেতিয়া নিশা 12 বাজি গৈছিল। ৰাতিৰ দ্বিতীয় প্ৰহৰ আৰম্ভ হৈছিল। বৰষুণ লাহে লাহে কমিবলৈ ধৰিলে। খালী ভৰিৰেই পত্নীক লগ পাবলৈ আগুৱাই গ'ল তুলসী দাস। বৰষুণত পথ একেবাৰে বিধ্বস্ত হৈ গৈছিল। বোকাময় পথেৰে তুলসী দাস দৌৰি দৌৰি আগবাঢ়িল পত্নীৰ কাষলৈ। কাঁইতে বিন্ধিছে, শিলে কাটিছে, বোকাত সোমাইছে, তথাপিও দৌৰি আগবাঢ়ি গৈ আধা ৰাস্তা পালেগৈ তুলসী দাস। তেনেকুৱাতে সন্মুখত এখন নদী দেখা পালে তেওঁ। বৰষুণৰ বাবে ওফন্দি আছিল নৈখন। এক প্ৰকাৰ নৈখনৰ সংহাৰী ৰূপ। প্ৰচণ্ড সোঁত আছিল নদীত। তথাপি কাষলৈ গৈ তেওঁ ভাবিলে, এই নদীখন এতিয়া পাৰ হওঁ কেনেকৈ? পাৰটো মই হ'বই লাগিব। যেতিয়ালৈ মই পত্নীক লগ নাপাওঁ তেতিয়ালৈকে মই শান্তিও নাপাম। এনেকৈ ভাবি থাকোঁতেই তেওঁ দেখিলে এখন নাৱৰ দৰে কিবা এটা উটি উটি তেওঁৰ ফালে আহি আছে। উটি অহা বস্তুটো দেখি তুলসী দাসে ভাবিলে, মোৰ পত্নীয়ে মোক ইমান ভাল পায়নে? মোৰ অবিহনে তেওঁৰো চাগে টোপনি নাই। সেইবাবেই তেওঁ মোৰ বাবে নাও পঠিয়াই দিছে। কিন্তু সেয়া নাও নাছিল, এটা মৰা উটি আহি আছিল। সেইটোকে নাও বুলি ভাবি তুলসী দাসে তাৰ ওপৰত উঠি ঢৌৰে কোনোমতে নৈখন পাৰ হ'বলৈ চেষ্টা কৰিলে আৰু পাৰো হ'ল। কেৱল মাত্ৰ পত্নীৰ নামেই উচ্চাৰণ কৰি গৈ থাকিল। গৈ গৈ এটা সময়ত তুলসী দাস শহুৰেকৰ ঘৰ পালেগৈ। গৈ দেখিলে ঘৰৰ সকলো দুৱাৰ বন্ধ। ভিতৰলৈ যোৱাৰ কোনো ৰাস্তা তেওঁ দেখা নাই। কোনো ৰাস্তা নেদেখি তেওঁ ঘৰৰ পিছফালে গ'ল। যিটো ৰুমত ৰত্নাৱলী শুৱে সেইটো ৰুমত কম পোহৰত এগছ চাকি জ্বলি আছে। চাকিগছ দেখি তুলসী দাসৰ মন প্ৰফুল্লিত হৈ পৰিল।
তেওঁ ভাবিলে ৰত্নাৱলীও মোক লগ পাবলৈ ব্যাকুল হৈ আছে দেখোন। তেওঁৰো টোপনি নাই, মোকো তেওঁ পাগলৰ দৰেই ভাল পায়। সেইবাবেই ইমান ৰাতিও তেওঁ সাৰে আছে আৰু এনেকৈ চাকি জ্বলাই থৈছে। কিন্তু এটা চিন্তা তুলসীদাসৰ মনলৈ আহিল, এতিয়া পত্নীৰ কাষলৈ যাওঁ কেনেকৈ? সকলো মানুহ শুই আছে, দুৱাৰো বন্ধ। তেনেকুৱাতে তেওঁ এডাল ওলমি থকা ৰছী দেখিলে। ৰছীডাল দেখিয়েই মুখলৈ আকৌ হাঁহি আহিল তেওঁৰ। পত্নীয়ে মোক ইমান ভাল পায়, তেওঁৰ কাষলৈ যাবলৈ তেওঁ মোৰ বাবে ৰছী ওলমাই ৰাখিছে। কিন্তু সেয়া আচলতে ৰছী নাছিল, এডাল ক'লা সাপ আছিল। ৰছী বুলি ভাবি সাপডালতেই ধৰি তেওঁ ওপৰলৈ যেতিয়া উঠি গ'ল, দেখিলে ৰুমত পত্নী ৰত্নাৱলী শুই আছে। ৰুমলৈ সোমাই গৈ গভীৰ টোপনিত থকা পত্নীক জগাই দিলে তুলসীদাসে। ৰত্নাৱলী, ৰত্নাৱলী উঠা, মই আহিছোঁ ৰত্নাৱলী, উঠা ৰত্নাৱলী, উঠা। ৰত্নাৱলীয়ে চকু মেলি দেখিছে তেওঁৰ সন্মুখত তেওঁৰ স্বামী। আচৰিত হ'ল ৰত্নাৱলী, ইমান ৰাতি স্বামী? ৰত্নাৱলীয়ে ক'লে, কি মানুহ আপুনি? এই ৰাতি আপুনি কিয় আহিল? আহিছে যেতিয়া দিনত আহিব লাগিছিল, সকলোৱে দেখিলেহেঁতেন। কিন্তু চোৰৰ দৰে আপুনি ৰাতি কিয় আহিছে? আপুনি মোক ইমান ভাল পায়নে? ইমান প্ৰেম কৰেনে আপুনি মোক? তুলসীদাসে তেতিয়া ক'লে, ৰত্নাৱলী, তুমিওতো মোক ভাল পোৱা, প্ৰেম কৰা। মই আহিম বুলিতো তুমিতো চাকি জ্বলাই ৰাখিছা, নাও পঠিয়াই দিছা, ওপৰৰ পৰা ৰছী দিছা। তুমিওতো মোক বহুত প্ৰেম কৰা। স্বামীৰ কথা শুনি ৰত্নাৱলী আকৌ আচৰিত হ'ল। ৰত্নাৱলীয়ে ক'লে, মই কোনো নাও পঠিওৱা নাই আৰু মই কোনো ৰছীও ওলোমাই থোৱা নাই। তেতিয়া তুলসীদাসে ক'লে, এয়া চোৱা, এতিয়াও ৰছী ওলমিয়েই আছে। ৰত্নাৱলীয়ে দেখিলে সেয়া এডাল ক'লা সাপ। সেইডালকেই ৰছী বুলি ভাবি পত্নীৰ প্ৰেমত অন্ধ হৈ তেওঁ ভিতৰলৈ সোমাই আহিল। নাও বুলি ভাবি তেওঁ এটা মৰাশৰ ওপৰত উঠিয়েই নৈ পাৰ হ'ল। ৰত্নাৱলীয়ে তেতিয়া ক'লে, সাপডালকেই ৰছী বুলি ভাবি, মৃতদেহটোকেই নাও বুলি ভাবি আপুনি মোক যেনেকৈ অন্ধ প্ৰেম কৰিছে, তেনেকৈয়ে যদি আপুনি ভগৱানক প্ৰেম কৰিলেহেঁতেন, আপুনি মুক্তিয়ে লাভ কৰিলেহেঁতেন। তুলসীদাসে তেতিয়া ক'লে, মই তোমাক ইমানেই ভাল পাওঁ, তোমাৰ বাহিৰে মই বেলেগ একোৱেই নেদেখোঁ। তেতিয়া ৰত্নাৱলীয়ে ক'লে, এইখিনি প্ৰেমেই যদি আপুনি ভগৱানক কৰিলেহেঁতেন, আপোনাৰ জীৱন সাৰ্থকেই হৈ পৰিলহেঁতেন, লগতে মোৰো জীৱনটো সাৰ্থক হ'লহেঁতেন। যদি আপোনাৰ অলপো লাজ আছে, তেন্তে এতিয়াই ইয়াৰ পৰা ওলাই যাওক আৰু ভগৱানক ভক্তি কৰক। মোৰ মাজত একোৱেই নাই, মোৰ এই শৰীৰ আজি আছে কাইলৈ নাই, গতিকে এইখিনিক লৈ পাগল নহ'ব। এতিয়া ইয়াৰ পৰা ওলাই যাওক আৰু যদি অলপো লাজ আছে, সন্মান আছে আৰু যদি মতা মানুহ হয়, তেন্তে মোৰ প্ৰতি থকা প্ৰেমখিনি ভগৱানৰ সৈতে কৰক, তাতেই আপোনাৰ মুক্তি। ভাবক, ৰত্নাৱলী কেনেকুৱা মহিলা হ'ব, যি তুলসীদাসক দিছিল ইমান মহান জ্ঞান। আজিকালি যদি কোনোবা পুৰুষে কোনোবা নাৰীৰ বাবে এনেকুৱা কৰে, নাৰীগৰাকীয়ে নিজকে ভাগ্যৱান বুলি ভাবিব, গপত উফন্দি উঠিব, বাহ, মোক কিমান ভাল পায় স্বামীয়ে। কিন্তু ৰত্নাৱলীক চাওক, তেওঁ স্বামীক এনেকুৱা জ্ঞান দিলে, তুলসীদাসৰ পৰা তুলসী দাস বুলি আজি সকলোৱে তেওঁৰ নাম শ্ৰদ্ধাৰে উচ্চাৰণ কৰে। পত্নীৰ জ্ঞানে গোটেই তুলসী দাসজনকেই সলাই পেলালে। তেওঁ প্ৰভু শ্ৰীৰামৰ ভক্তিত ইমানেই বিলীন হৈ গ'ল, তেওঁ প্ৰভু ৰামৰেই হৈ পৰিল। বহুতেই কয়, প্ৰতিগৰাকী সফল পুৰুষৰ সফলতাৰ আঁৰত এগৰাকী মহিলাৰ হাত থাকে। এই কথাষাৰ তুলসীদাসৰ ক্ষেত্ৰত সত্য প্ৰমাণিত হ'ল। তেওঁ পত্নীৰ পৰা পোৱা লাজৰ পিছত জ্ঞান পালে তুলসীদাসে। লজ্জিত হোৱাৰ পৰিণামেই হৈছে তুলসীদাসৰ সফলতা। পত্নীৰ তিতা কথাখিনিয়ে তেওঁক প্ৰভু ৰামৰ সৈতে সম্পৃক্ত কৰালে। এক পৌৰাণিক কথা অনুসৰি তুলসীদাসে যেতিয়া গংগাত গা ধুই উঠি আহে, আহোঁতেই এক লোটা পানী লৈ আহে আৰু এজোপা গছত সেইখিনি ঢালি দিয়ে। সেই গছজোপাত এটা প্ৰেতে বাস কৰিছিল। তুলসীদাসৰ সেৱাত প্ৰেত সন্তুষ্ট হ'ল আৰু তুলসীদাসক ক'লে, যি মন যায় এতিয়া তুমি বিচাৰিব পাৰা। তেতিয়া তেওঁ প্ৰভুক লগ পাবলৈ থকা ইচ্ছাৰ কথা ব্যক্ত কৰিলে। তেতিয়া প্ৰেতে তেওঁক হনুমানৰ আশ্ৰমলৈ যাবলৈ ক'লে। তুলসীদাসেও হনুমানৰ আশ্ৰমলৈ যাবলৈ ঠিক কৰিলে। তাত যোৱাৰ পিছত তেওঁ তুলসীদাসক সাক্ষাৎ দিলে আৰু চিত্ৰকূট ঘাটলৈ যাবলৈ মাৰ্গ দৰ্শন দিলে। তাতেই প্ৰভুৰ দৰ্শন পাব বুলি আশ্বাস দিলে। চিত্ৰকূট ঘাটত তুলসীদাসে যেতিয়া চন্দন পিহি আছিল, তেতিয়াই প্ৰভুৱে তেওঁক দৰ্শন দিলে। এয়াই এগৰাকী পত্নীৰ পৰা পোৱা লজ্জাৰ পৰিণাম, যাৰ দ্বাৰা তুলসীদাসে প্ৰভুৰ দৰ্শন লাভ কৰিলে। গতিকে কেতিয়াও পত্নীৰ প্ৰতি মোহ নাৰাখিব। পত্নীয়েই হওক, প্ৰেয়সীয়েই হওক, মোহটো বৰ বেয়া বস্তু। প্ৰেম আপুনি কৰক, কিন্তু মোহ নকৰিব। প্ৰেম সদায় ভগৱানৰ সৈতে কৰক,
ভগৱানৰ প্ৰতি মোহ ৰাখক, ভগৱানৰ প্ৰতি সমৰ্পণ কৰক নিজকে আৰু ভগৱানক পাবলৈ ব্যাকুল হওক, ভগৱানৰ কাৰণে চকু পানী টুকক। ভিডিঅ'টো যদি ভাল লাগিল অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।